Hello everyone, welcome back to my YouTube channel. আজি মই লৈ আহিছো এটা খুব সুন্দৰ আৰু সহজ চাটনিৰ ৰেচিপি যাৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব এই ফুটামান নহৰু তাৰ পিছত আদা আৰু ইয়া প্ৰয়োজন অনুসৰি নিমখ আৰু কলডিল আপোনাৰ তিল আৰু লাগিব অকণমান নেমু তাৰ পিছত কেৰাহীত আমি এতিয়া বহাম পানীত বইল কৰি পেলাই ফুলখিনি দিম তাৰ পিছত এইখিনি পিছি দিলে আমাৰ হৈ যাব চাটনি ৰেডি আমি পটাটো পিছিব পাৰো মিক্সিটো পিছিব পাৰো বা খুন্দনাটো পিছিব পাৰো গতিকে আহক আমি ভিডিওটোৰে আগবাঢ়ো এয়া আমাৰ কলফুলখিনি এতিয়া ভালদৰে অতলিলে তাৰ পিছত এতিয়া হৈ গ'ল আৰু আমাৰ এইখিনি এতিয়া নমাই পেলাই লাহেকৈ আমি পটাত পিছিলেই আমাৰ চাটনি ৰেডি হৈ যাব মই পটাত পিছি অনাৰ পাছত অকণমান নেমু ৰস চেপি দিলোঁ যাৰ ফলত ইয়াৰ টেষ্টটো দুগুণ বৃদ্ধি পায় আৰু ভাতৰ লগত খায়ো খুবেই ভাল লাগে গতিকে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব পাৰে যেহেতু তিল আৰু কলফুল আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী গতিকে আমি এনেদৰে মাজে মাজে ঘৰত বনাই খাব পাৰোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো মোৰ ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাৰ কাৰণে নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব গতিকে এয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ তিলৰ চাটনি সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল খাবলৈও খুবেই জুতি লগা মাজে মাজে এনেদৰে ঘৰত বনাই খাব পাৰে আপোনালোকে আজিলৈ আহোঁ ধন্যবাদ